মোৰ মানে পাৰ্সোনাল সিনেমাটোগ্ৰাফি মোৰ পাৰ্সোনাল ফটোগ্ৰাফাৰ মোৰ পাৰ্সোনাল সব এক লাখ সাবস্ক্রাইবার হৈ না যায় মই জর্জিয়ার এনেকে পার্সোনাল অ্যাসিস্ট্যান্ট হৈ থাকিম 1 লাখ 1 মিলিয়ন হলেও হ'ব লাগিব हां वो तो है हमेशा हूं यस मैगी 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 एक बजे किमान লাগিব 500 টাকা বাইদেউ 500 টাকা মই আপোনাক 5 টাকা দিম Hey guys, welcome back to my YouTube channel. Thumbnail tarte intro দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে যে আজি বহুত দিনৰ পিছত আহিছো আকো এটা নতুন গানৰ শুটিংত কাৰ গান গোটেইখিনি কথা আপোনালোকে গম পাব ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি চেনেল নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব লগতে বেল আইকন প্ৰেছ কৰি থৈ দিব যদি মোক লাগে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফলো কৰে ডেসক্ৰিপচন লিংক আছে গৈ ফ্লেক কৰি দিব গানটো মানে হৈছে আচুৰ্যদাই গাইছে গানটো আৰু লগতে আমাৰ সকলোৰে মৰমৰ জৰ্জিয়া আপোনালোকে চিনি পায় জৰ্জিয়াৰ মাকে গাইছে ফিমেল পাৰ্টখিনি তো ঠাকুৰকুছিত থকা আজি এইটো ঘৰে আমি বাছি লৈছো ইয়াতে আমাৰ কিচেন খানা পিনা মেকআপ গোটেইখিনি মানে ইয়াতে হ'ব ফলে চলি আছে মেকআপ কিন্তু তাৰে আগতে মই দেখাও আপোনালোকক খানা আজি কি বনি আছে মানে ৰাতিপুৱাৰ খানাটো কি হৈ আছে এইটো দেখুৱাইছো এফালে আজি আমাৰ কিচেন এফালে প্ৰডাকচন মেনেজমেন্ট সব মানে গোটেইখিনি দায়িত্বত আছে সকলোৰ দায়িত্বত আছো এতিয়া পুৰা একদম লাগি আছে মানে সব ডিপাৰ্টমেন্ট আপুনি অকলে খাইলে যে আজি অলিনাল মই এতিয়া এক্টিং কৰিব নেকি এক্টিং নকৰো আচ্ছা হেতু বাকি থাকিলে মানে হেতু বাছি গল ওকে এতিয়া বৰ্তমান কি বনাই আছে এতিয়া ভাত বনাইছো ৰাতিপুৱা ভাতটো আৰু ইফালে চাহ বনাই আছো ওকে তো ইফালে খানা ৰেডি হৈ মানে আপোনালোকক মই মেকআপ দেখুৱাই দিওঁ মেকআপ কেনেকৈ কৰিছে জৰ্জিয়া আজি 4টা বজাতে উঠিছে শুটিংৰ কাৰণে নাই উঠা কেটা 5:30 5:30 উঠা নাই জানো লাগিছে মোৰ আমাৰ কইনা সৰি কইনা নহয় মানে হেৰি কি বুলি কয় এইটো মানে নাচনি এক্ট্ৰেছ আজি মানে বিয়া খাই একেদিন হেবিট হৈ গৈছে বিয়া ভাইবছ তো বিয়াখন পাতা আৰু তাকেহে এফালে মেকআপ চেকআপ গোটেইখিনি কমপ্লিট এতিয়া আমি গৈ আছো খাব কাৰণে আপোনালোকে ভাবিব যে শ্বুটিং আৰম্ভ হোৱা নাই সিহঁতক খাব হ'লে নে একচুৱেলি কথাটো এনেকুৱা যে শ্বুটিঙত এনেকুৱাই হয় যে প্ৰথমতে আমাৰ খোৱা হয়ে কাৰণ দুপৰীয়া লাঞ্চটো কেইটা বাজে ঠিক নাই শ্বুটিঙৰ টাইমত সেইটো কাৰণে খোৱা হয়ে এনেকুৱা হয়নে আৰু তাৰ হাতেৰে নাখায় চামুচেৰে খায় চামুচ আৰু চামুচটো মানে নৰ্মেল চামুচ নহয় সোণৰ নহয় ৰূপৰ মই যে চামুচখনৰ কথা কৈ আছিলো চাওঁ এনেকুৱা কৰিব নাপায় নহয় বিয়া খাব মাতছে ধুনীয়াকৈ বিয়া খাই ফেলি আহিব লাগে গিফ্ট দিয়ালে তুমি লৈ আহিছা মনে মনে সেনেকুৱা কৰিব নাপায় ন বিয়া খাব মাতছে বিয়াখন খাই পেলাই আহিব লাগে ধুনীয়াকৈ সোণৰ নহয় এইটো ৰূপৰ চাকত হীৰা চিৰা লাগি আছে দিয়াচোন এক টুকুৰা মান বেছি দিম আমি চবে হাতেৰে খাইছো তাই ৰূপৰ চামুচেৰে খাই আছে তাতে হীৰা এক টুকুৰা লাগি আছে দিবাহা মোক ধুনীয়াকৈ আমি খাই ললো পূজা কৰিলো এতিয়া আমি শ্বট দিবৰ কাৰণে ৰেডি আৰু মই এটা কথা ভাবিছোঁ মানে ইয়াতে থিয় হৈ পেলাই দেখিছেনে ইমান ধুনীয়া লাগিছে বিহু দল গোটেইকেইটা তোমালোকে এটা কাম কৰা ইয়াতে যিমান মানুহ আছে মানে এইখিনি এই অঞ্চলটোত চবৰে ঘৰে ঘৰে গৈ পেলাই বিহু মাৰি পেলাই পইচাটো লৈ আহা মানে অকণমান বাৰ্ডেনটো কমি যাব ন তুমি ভাবা নাই দিয়া তুমি মোৰ পৰা শুনি পেলাই কৈছা এতিয়া নাই মই ভাবিছোঁ কৰিম ৰবা কৰি আছো অকমান আহিব এইটো তাকেতো ধনী হৈ যাম অকণমান তো আহি পালো আমি লোকেশ্যন এইখিনি জেগাৰ নাম বগৰীৰ তল কিয় কয় জানানে কাৰণ দেখিছে চবফালে বগৰী এইটো বগৰী নহয় বাৰু কি কৰি আছা তুমি অটোগ্ৰাফ দিছো বা এডভান্স কে দি থৈ দিছো অটোগ্ৰাফ এইটো বহুত কিমতি হয় এইটো একদম পুৰা হেয়া কৰা পিপিএফ কৰাই পেলাই থ'ব লাগিব পিপিএফ নহয় এইটো কি বুলি কয় এইটো লেমুলেশ্যন সেইটো কৰাই পেলাই থ'ব লাগিব আমাৰ এক্ট্ৰেছৰ পৰা টোপনি ধৰি আছে কাৰণ ৰাতিপুৱা সোনকালে উঠিছেতো 4:30 বজাত সেইটো কাৰণ টোপনি ধৰি আছে এটা কাম কৰা তুমি শুই যোৱা যেতিয়া তোমাক লাগিব মানে শ্বট বাকীখিনি লৈ থাকিব দিওঁ তোমাক যেতিয়া বিচাৰিব তোমাক আহিবলৈ উঠাই দিম গুড আইডিয়া শুই যাওঁ আৰু তাকে কৈ দিয়া তুমি মোৰ সপোনৰে দিথপৰি এক্সপ্ৰেছন সবৰে ফাৰ্ষ্ট দুটা শ্বট দিয়া হ'ল এতিয়া চাহ খাই আছো শ্বুটিঙত আহিলে এইটোৱে ফাইদা খালি খোৱা এই চাহ খোৱা এই বিস্কিট খোৱা এই ভাত খোৱা সেইটোৱে আৰু হয় নে নহয় শ্বুটিঙত আহিলে সেইটোৱে ফাইদা অলপ চাহ খালো দুবাৰ হ'ল চাহ তোমাৰ কাৰণেতো আজি কফি নাই কি কৰিবা তাকেতো বেচেৰি কফি মেচিনটো লৈ আহিব লাগিছিলে তাকেহে পাহৰি গলো নহয় তাকে Jump, play back.
এনেকৈ আমাৰ শ্বুটিং চলি আছে সেইফালে জৰ্জিয়া তুমি কিয় নাচা কিয় নাই কোৱাচোন মই অথনিৰ পৰা চাই আছোঁ তুমি নাচা নাই ইমান ভাল নাচা তুমি নাচা কিয় নাই নাচাই নাই মই অথনিৰ পৰা এটা শ্বট দিয়ে পানী খাওঁ এটা শ্বটে আকৌ টোপনিও লাগে মাজে মাজে ছোৱালীজনীৰ এনে ধেমালি কৰিছোঁ বহুত নাচিছে এই গৰমত তো কেনেকুৱা লাগিছে গৰমত নাচি ভাল লাগিছে কিন্তু ভাগৰো এনেকাই লাগিছে বহুত বেছি ভাগৰ লাগিছে ইমান নচুৱাইছে ভাল ৰিজাল্ট পাবৰ কাৰণে নাচিব লাগিব আকৌ কষ্ট কৰিব লাগিব আৰু উপায় নাই তাকে আৰু এই মাৰ্চ মাহতে এনেকুৱা গৰম জুন জুলাইত কি হ'ব জুন জুলাইত তাতে কষ্টিউম চেঞ্জ নাই ফ্ৰেমটো বেয়া হৈ আছে প্লিজ অকণমান চাইড তো এতিয়া কষ্টিউম চেঞ্জ জৰ্জা এতিয়া বেছি ধুনীয়া লাগিছে আৰু এইফালে আছে আমাৰ মেইন মানুহজনী আজি আপুনি ড্ৰেছ চেঞ্জ কৰিলে কাৰণ আপোনাৰ এটা স্পেচিয়েল কেৰেক্টাৰ আছে আপোনালোকে গম পাব অঁ এওঁলোকক ধুনীয়া কৰি তোলা মানুহকেইজনী মানুহ আৰু এজনী ক'ত গ'ল জৰ্জিয়া এনেই ধুনীয়া আৰু তাইক আৰু বেছি ধুনীয়া কৰিছে এইফালে বা মানে ক্ৰেডিট গ'জটো নয়না আৰু আপোনাৰ আজি এটা স্পেচিয়েল কেৰেক্টাৰ এটা আছে তো কি কেৰেক্টাৰ গোটেইখিনি কথা আপোনালোকে গম পাব গোটেই ফুল যেতিয়া ভিডিঅ'টো ৰিলিজ হ'ব তেতিয়া গম পাব নে কি মোৰ কামনাৰে কল্পনাৰে হেপা ভৰানো তো এইফালে আমাৰ শ্বৰ্ট চলি আছে মানে গ্ৰুপ শ্বৰ্টখিনি চলি আছে আৰু আমি খাই আছোঁ মেগী কাৰণ মই কৈছিলোঁ আৰম্ভণিতে শ্বুটিঙত আমাৰ বেলেগ হওক নহওক খানা এভেইলেবল আছে এনি টাইম চাহ বিস্কিট খানা এতিয়া মেগী চামুচ নাই বাৰু আমি যোগাৰ কৰিছোঁ নেকি অঁ তোমালোকে বুট খোৱা নাই আমি খোৱা নাই আমি খাইছো আমাক বুট দিয়া নাই আমাক দিয়া নাই বুট চাহেৰি বনাইছে চানা বনাইছে চামুচটো ক'ৰ পৰা আনিছা চামুচটা আমি বনাইছো অ বিমানদা মানে 500 টকাৰ দামটো কিয় জানে নাই ইমান দেখিছে নে লোকেশ্যন দিয়া ক'তো নাই মই কিমান কষ্ট কৰি আনিছো মই আপোনাক 5 টকা দিম হ'বনে হয় যদি দিয়ক আৰু নহয় যদি মই আৰু 500 টকাৰ বস্তু 5 টকা দি দিও বহনি টাইমত দি দিলো আৰু কি জানি সেই 5 টকাৰ পৰা কি জানি মই 5000 টকা আহে বহুত লাভ কি মানে চাও নখ খুলি আছা তুমি দেখো আকৌ নকলি নহয় ৰাইজে জানিব বিচাৰিছে অসমৰ ৰাইজে জানিব বিচাৰিছে আৰে মইতো অৰিজিনেল বুলি ভাবি আছিলো সেইকাৰণে তেতিয়া কৈ আছিলো ন নেল পলিচটোৰ লগত তোমাৰ সেয়া কিবা এটা বস্তু দেখুৱাইছিলে যে মই নেল পলিচৰ লগত এইটো সেম আছিলে নহয় মোৰ দীঘল নখ আছিলে কিন্তু মানে শ্বুটিঙৰ আগত মোৰ ভাঙি থাকিলে আচ্ছা আনফৰচুনেটলি দিনটো মানে বৰবক বনাইছিলে আমাক সবকে নাপাই দে বেয়া কথা শ্বুটিং খতম নখো খতম হৈ গ'ল আৰু তাকে ভালকে চাই লওক মই 1x কৰি দিছো এইজনী মেকআপ আৰ্টিষ্টৰ ফটো আহি আছে টকা বহুত ইনকাম কৰে কিন্তু ফোনটো চাওক আপোনালোকে চবে কমেণ্ট কৰি দিব ইয়াতে আৰু তাৰ প্ৰফাইলটো আছে ইয়াতে গৈ পেলাই কমেণ্ট কৰিব যে এম্পায়াৰটো চেঞ্জ কৰি লোৱা বুলি চ' মোৰ পেকআপ হ'ল মই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ ভাত চাটো খালোঁ এতিয়া মাৰ চিন আছে আৰু মাৰ চিনটো দেখুৱাই আছোঁ ইফালে আহা তুমি দাদা আজি মই কুলি মেনেজাৰ ফটোগ্ৰাফাৰ চিনেমেটোগ্ৰাফাৰ মানে ৰিলৰ কাৰণে আৰু বাকীখিনি তেওঁলোকে কি নাম আছিলে দাদাজনৰ মৃন্ময় দাই কৰি আছে বাকী বৰ্তমানটো এইটো ডিউটি মৰিছে মোৰ মানে পাৰ্চনেল চিনেমেটোগ্ৰাফি মোৰ পাৰ্চনেল ফটোগ্ৰাফাৰ মোৰ পাৰ্চনেল চব যেতিয়ালৈকে 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ নাযায় মই জৰ্জিয়াৰ এনেকৈ পাৰ্চনেল এছিষ্টেণ্ট হৈ থাকিম কি 1 লাখ 1 মিলিয়ন হ'লেও হ'ব লাগিব हाँ वो तो है हमेशा हूँ আমাৰ পেকআপ হ'ল খোৱা বোৱা হৈ গ'ল ধুনীয়াকৈ সিমানখিনি কৰি নাথাকিলোঁ আৰু এইফালে মেকআপ আৰ্টিষ্ট নয়না ভাগৰ লাগিছে বোলে তাইৰ এইফালে চব আমাৰ এতিয়া লোকেশ্যন শ্বিফ্ট হৈছে জৰ্জিয়াৰ ড্ৰেছ চেঞ্জ হৈ গ'ল কাৰণ তাইৰ খতম এইফালে আছে এতিয়া আমাৰ ছিংগাৰৰ তাত গৈ পেলাই দেখুৱাই আছোঁ বাকীখিনি আৰু জৰ্জিয়া তুমি এইটো বেয়া কাম কৰিছা ন ভিউজ পাবৰ কাৰণে তুমি মোক কুলি বনাই দিছা তুমি নিজে হৈছা ক'ত প্ৰুফ আছে মই কি কৰোঁ ক'ত প্ৰুফ আছে
আছে মোৰ লগত দেখাব নহয় মোৰ এটা ইউটিউব চেনেল আছে দে গাইজ জৰ্জিয়াছ ৱৰ্ল্ড বুলি জানে মোৰ ইন্ট্ৰটো চালে গম পাব মানুহে মই কি বুলি চিনাকি দিছো এনে আৰু নামত আৰু এটা নালাগে আহি আছে তো এতিয়া আমাৰ লোকেশ্যন শিফ্ট হৈছে এতিয়া বেলেগ এঘৰ তাত যাব লাগিব বঢ়িয়াকে আৰু যাওঁতে চবে মানে নামোতে চবে ভাড়াবিলাক দি যাবা ভাড়া নহয় মেকআপৰ বেগটো এয়া নয়নাক লৈছে নে মেকআপৰ ব্যক্তিয়ে নয়নাক লৈছে ন অ'কে চ' এনে ধেমালি কৰিলো খুব ধুনীয়া মেকআপ কৰিছে আজি আৰু তাইৰ ইনষ্টাগ্ৰাম আইডিটো দিয়া আছে ডেছক্ৰিপশ্যন গৈ পেলাই ফ'ল' কৰিব আৰু মেকআপ যদি লাগে কাৰোবাক শ্বুটিঙৰ কাৰণে হওক ব্ৰাইডেল হওক সকলো কাৰণে আছে তাই কণ্টেক্ট কৰিব পাৰে গোটেইখিনি ডিটেইলছ দিয়া আছে তলত আমাৰ বহুত কষ্ট কৰিছে আৰু টি চাৰ্টটো ভাল লাগিছে কোনে দিছিলে এইটো এইটো কি লিখা আছে কি বা টি চাৰ্টটো কোনে দিছে মোৰ প্ৰিয়সী আমাৰ লোকেশ্যন শিফ্ট হৈছিলে আৰু আচানকছে লগ পাই গ'লো এইফালে চাওক কোন সুৰেখাবাৰৰ নতুন এটা গানৰ শ্বুট হৈ আছে ইয়াতে তো গম পাইছিলোঁ যে শ্বুট হ'ব বুলি কিন্তু চেম লোকেশ্যন যে হৈ যাব এইটো গম নাপাওঁ ৰাতিপুৱা আমি লগ পাইছিলোঁ ব্ৰেকফাষ্ট কৰি আৰু এতিয়াও লগ পালোঁ তেখেতৰ গীততো আপোনালোকে হেৰি কৰিব মই মোৰ প্ৰমোশ্যনটো কৰি লৈছোঁ ঢকিয়া ঢকিয়া বুলি গীত এতিয়া আহি আছে আপোনালোকে শুনিব সুৰেখা জেঠি ইউটিউব চেনেলতে ছাবস্ক্ৰাইব কৰি আৰু ভাল লাগিল জনাৰ্দনক বহুত দিনৰ মূৰত লগ পাইছোঁ বিকাশ দাৰ বিয়া বেছি দিন হ'ল বিকাশৰ বিয়াত লগ পাইছোঁ গানটোৰ নাম কি বুকুত ঢকিয়াই ঢকিয়াই বুকুত ঢকিয়াই ঢকিয়াই কান্দিম তোক নেপালে এনেকুৱা গীত অ'কে আহি আছে অতি সোনকালে তো শ্বুট একদম শেষ হ'বই হৈছে মই কিন্তু এক্টৰৰ লগত আপোনালোকক চিনাকি কৰাই দিয়া নাছিলোঁ এইফালে আছে সুব্ৰত দা কেনেকুৱা লাগিলে আজি দিনটো কাম কৰি ভালেই লাগিলে অকণ স্মুথলি গ'ল এতিয়া নাইট ছিকুৱেঞ্চ আছে দুটা তাৰপিছত আমাৰ পেকআপ গানটো বিহুসুৰীয়া গীত খুব ধুনীয়া গানটো শুনিব যিমান ধুনীয়া ভিডিঅ'টো আমি ইমান ধুনীয়া কৰিব চেষ্টা কৰিছোঁ অলপ টুইষ্ট আছে কেৰেক্টাৰ মেকআপ হৈছে আপোনালোকে দেখিবলৈ পাইছে মেইন ভিডিঅ'ত দেখা পাব আপোনালোকে ভিডিঅ'টো দেখা পাব অতি সোনকালে আহিব আপোনালোকে চাব ধন্যবাদ থেংক ইউ এইফালে আছে অনন্যা আপোনালোকে যিমান ডান্সাৰ দেখিছে বেকগ্ৰাউণ্ডত সকলোকে মেকআপ কৰিছে আৰু আমাৰ আৰ্টিষ্টো কৰিছে মাজে মাজে টাচ আপ কৰি দিছে যেতিয়া মানে এইজনী চাওঁ এইজনী নাইকিয়া হৈ যায় তেতিয়া মানে এই মেকআপ কৰি দিয়ে সেইখিনিৰ কাৰণে থেংক ইউ তো আপোনালোকক যদি কাৰোবাক লাগে ডেছক্ৰিপশ্যন দিয়া আছে তেওঁৰ গোটেইখিনি ডিটেইলছ একো কথা নকয় মনে মনে দিনটো সেনেকৈ থাকিলে তাকেতো ঐ মেগী আছিল নেকি অকণমান চোৱা গাড়ীখন যোৱা নাই আমাৰ শ্বুটিং কমপ্লিট ফাইনেল পেকআপ চবে কৈ দিয়া পেকআপ ফাইনেলি পেকআপ কিয় কপিৰাইট মাৰি দিম ব্ৰ ভাল লাগিল বহুত কষ্ট কৰিছা তুমি আজি আমাৰ আৰু অকণ বাকী আছে रात बाकी है हाँ रात बाकी है अभी